ছবিবোৰে যে কথা কয়, যাৰ শব্দ নাই, আছে মাথো অনুভৱ। ৰঙা, নীলা, বগা, সেউজীয়া হৈ আমিবোৰ কিমান যে ৰঙীন। জীৱন আমাৰ এক অভিনয়, কিন্তু আমাৰ এই হাঁহিকণ এক সঁচা অনুভৱ। হয়তো আমি সদায় একেটা পথত অহা যোৱা কৰোঁ। ৰাতিপুৱা এটি মিঠা হাঁহিৰে গুড মৰ্ণিং আৰু কামৰ শেষত জাবৰ বেলিকা বাই বুলি সকলোকে বিদায় জনাওঁ। কিন্তু তাৰ মাজতে আমিবোৰ এইদৰে এটা দিন যাত্ৰা কৰোঁ, যাৰ নাই কোনো আৰম্ভণি আৰু নাই কোনো শেষ। হাঁহি ৰং ধেমালিৰ মাজত আমিবোৰ একেলগে ৰামধেনুৰ দৰে ৰঙা, নীলা, বগা, সেউজীয়া। ছবিবোৰে যে কথা কয়, কি যে আছে সেই মাদকতা আমাৰ হাঁহিবোৰত। ডাৱৰীয়া আকাশৰ তলত আমিবোৰ এইদৰে হাঁহি আপোন পাহৰা হোৱা সময়কণত সঁচাকৈ ছবিবোৰে যে কথা কয়।